এৰি দেও, মই স্কুল যাব লাগে দাদাহঁত। মোক বেজি নিদিবি তহঁতে। মই সৰু পোৱালি, ইমান ডাঙৰ বেজি দিলে মই জীয়াই নাথাকিম। মই কি ভুল কৰিছিলোঁ যে চবেই মিলি কিয় বেজি দিব ওলাইছ? মুঝে छोड़ दो भाई लोग, मैं जीना चाहता हूँ। ঐ পোৱালি, তই সৰু হৈ পেলাই কিয় এক্টিং কৰিব গৈছিলি? তই এক্টিং কৰিলে আমাৰ কি হ'ব? আমিচোন এক্টিং কৰিব নাপামেই, চবেই ফিল্মত তোকে ল'ব। তই ঠিকেই কৈছ পুষ্পা। সি সৰু পোৱালিটোৱে কি এক্টিং কৰিব গৈছিলে? আমি সেইকাৰণে ফিল্ম কৰিব নোৱাৰোঁ, আমাক ল'বই নোখোজে। তই যদি আৰু এবাৰ এক্টিং কৰিব যাওঁ ফিল্মত, তোক সদায় নেৰিম আমি। আজিতো তোক বেজি দিহে এৰিম, আৰু এদিন যদি তই এক্টিং কৰিব যাওঁ তোক কি কৰিম ঠিক নাই। ঐ তহঁতে কি কথা কৈ আছ? ভালদৰে ধৰিব লাগে, সি লৰচৰ কৰি আছে। মই বেজি দিব ৰখি আছো ইমান টাইমৰ পৰা। ধৰ ভালকে তাক। সি কালি মোক দমো দিছে, সি বোলে আমাক ফিল্ম কৰিবলৈ নিদিয়ে। সি বোলে চব ফিল্মতে হিৰ' হ'ব। তোক চামতো তই কেনেকৈ হিৰ' হবি। ইমান বাচ্চা পোৱালিটোৰ ইমান ডাঙৰ ডাঙৰ কথা। অ' দাদা হ'ব দে, মই ফিল্ম নকৰোঁ আৰু, তহঁতে কৰিবি দে। মোক খালি আজি এৰি দে, মই যাওঁগৈ। মই বৰফেই বেচিম আৰু, বুজিছ? অ' মা, মোক এৰি দে অ'।